নমস্কাৰ, আজি বীজলকীয়া খেতি কেনেকৈ কৰে আমি দেখাওঁ আপোনালোকক। চিমেণ্ট অৱস্থাত কেনেকৈ কৰে। চিমেণ্ট অৱস্থাটো কি হয়, এনে শংকৰটো খুলি ল'ব লাগে। ইয়াত চিমেণ্ট সোমাই আছে। এই গাঁঠিটো উভতাই দিলোঁ। উভতাই দিলে কি হয়, বস্তাটো ধুনীয়াকৈ বহিব। শুকান গোবৰ আছে, শুকান গোবৰত কৰিলে বীজ জলকীয়াবোৰ কি হয়, বেয়া নহয়, খাৰ নুঠে। কেঁচা গোবৰ দিলে বেয়া, বীজ জলকীয়া শুকান গোবৰ দিব লাগে। শুকান গোবৰ আনি থোৱা আছে বাৰু। শুকান গোবৰ দি আপোনালোকে 10জোপা জলকীয়া ঘৰত থাকিলেও আপুনি জলকীয়া কিনি খাব নালাগে, বহুত দিন খাব পাৰিব। ঘৰৰ জলকীয়াটো সমান কেতিয়াও সোৱাদ বেলেগ, ঘৰৰ জলকীয়া আৰু গোবৰত কৰাটো। আপুনি সাৰ দি পেলাই ইউৰিয়া DAP দি পেলাই কৰা জলকীয়া আপুনি 2-3 দিন থাকিলে গেলি যাব বা অন্যান্য হ'ব। কিন্তু গোবৰত দি কৰিলে আপোনাৰ 2-3 সপ্তাহলৈকে একো নহয়। আৰু ভিডিঅ'টো শেষলৈকে চাব, কেনেকৈ বীজ জলকীয়া কৰে। আপোনাৰ ঘৰতে 10জোপা ৰুই পেলাইও খাই থাকিব পাৰিব ধুনীয়াকৈ। আৰু ভিডিঅ'টো যদি ভাল লাগে চাই, ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব। কাটি দিয়া। আমি গোটা যদি বস্তাত যদি আমি গোবৰ ভৰাই দিওঁ, বস্তাটো বেলেঞ্চ নাথাকিব, পৰি যাব লুটি খাই। বুজি পালে নে কথাটো? এইটো যদি ডাইৰেক্ট ভৰাই দিওঁ, বেলেঞ্চ নহ'বৰ কাৰণে আমি খুলি ল'লোঁ, দুটা কথা খুলি ল'লোঁ। এইটো গাঁঠি দি পেলাই উভতাই লুটিয়াই দিলে এনেকৈ খাৰ হৈ থাকিব মাটিত দিলে। তেতিয়া কি হয়, পৰি নাযায়। কিছুমানে তেনেকৈ ভৰাই দিলে দিগদাৰ হয়, সেইটো কাৰণে এনেকৈ ভৰাব। অফ কৰি দিয়া। ভিডিঅ'টো শেষলৈকে চাব, তেতিয়াই বুজি পাব কেনেকৈ কৰে, নহ'লে নাচালে অকণ অসুবিধা হ'ব। আৰু চাই লাষ্টতহে কি কৰে ক'ব, আৰু ছাবস্ক্ৰাইব কৰে কি কৰে। ধন্যবাদ। এই পুলিবোৰ ঘৰতে পচোৱা হয়। ঘৰত পচোৱা পুলিবোৰ মানে ঘৰত পচোৱা পুলিবোৰ বিশ্বাস এটা থাকে, বজাৰৰ পৰা কিনিলে বিশ্বাস নাথাকে। এইটো গিলাচত লৈ কৰিছিলোঁ। এইফালে আপোনাৰ আগত দেখাই দিয়া। আপোনাৰ ঘৰৰ কাষতো ৰুব পাৰে, এনেকৈ গোহালি-ছোৱালীৰ কাষতে। বস্তা ৰুলে কি হয়, খাৰ নুঠে। পানী পোৱা জেগাত দিলে কি হয়, খাৰ উঠিব। মই কাষতে কৰিছোঁ। আৰু এইবোৰ ডাঙৰ হ'ল, আজিলৈ এইবোৰ ডাঙৰ হৈছে। এনেকৈ এইবোৰ চব এইজোপা যোৱা বছৰ, এইটো মাছৰ কাৰ্টনত কৰিছে। লাগিছে আৰু মাছৰ কাৰ্টনত কৰিছে। মাছৰ কাৰ্টনতো কৰিব পাৰে। 10জোপা আপোনাৰ ঘৰত থাকিলেই দিগদাৰ নাই। আৰু জলকীয়া আমি কি হয়, আমি কিনি খাবলগীয়া হয়। 10জোপা জলকীয়া থাকিলে বা 5জোপা থাকিলে, 2জোপা থাকিলেও। প্ৰত্যেকজন মানুহৰ দৈনন্দিন জীৱনত জলকীয়া অবিহনে ভাত খোৱাটো বৰ অসুবিধা হয়। যদি 2জোপা, 4জোপা, 10জোপা যদি জলকীয়া ঘৰতে এনেকৈ ৰুব পাৰে, আপোনালোকৰ মাটি থাকেই চাগে, ৰুবলৈ ইচ্ছা নকৰে, সেই এনেকৈ বস্তা যদি ৰুৱে, এতিয়া আমি ভাত খোৱাৰ সময়ত জলকীয়া বেলেগতে চিন্তা কৰিব নহয়, বাৰীৰ পৰা দুটা ছিঙি আনিলেও হয়। মোৰ ভিডিঅ'টো যদি ভাল লাগে চাই এবাৰ ছাবস্ক্ৰাইব কৰি দিব, তেতিয়া মনটো ভাল লাগিব। ধন্যবাদ।